ৰঞ্জন চাৰ্মাৰী বিটিআৰ চুক্তিকাৰী আজিও জেলত তেওঁৰ আইনী প্ৰক্ৰিয়াটো আমাৰ হাতত নাই, NIA আৰু CBI হাতত আছে। কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ। কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDA বহুবিলাক NDFB বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে। আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ, যিটো কেতিয়াও অসমত হোৱা নাছিল। NIAৰ পৰা কেছ আমি উভতাই আনিছোঁ। ধৰি লয় যে আপোনালোকে সকলো জাতি জনজাতি ইমান ডাইৰেক্ট প্ৰশ্ন সুধি আছে, আজিৰ পৰা 10 বছৰ আগত পাৰিলেহেঁতেন। গতিকে সেইটোৱে ডাঙৰ সফলতা হয়নে নহয়? বিটিআৰ চুক্তি হয়নে নহয়? বাবাই যি ধৰণে কেমেৰালৈ মোক সুধি আছে, 10 বছৰ আগত পাৰিলেহেঁতেন। এইটোৱে আটাইতকৈ ডাঙৰ সফলতা। অশান্তিটো কোনেও কৰা নাছিল, অশান্তিটো কংগ্ৰেছে কৰিছিল। ৰঞ্জন চাৰ্মাৰী বিটিআৰ চুক্তিকাৰী আজিও জেলত তেওঁৰ আইনী তেওঁৰ প্ৰক্ৰিয়াটো আমাৰ হাতত নাই, NIA আৰু CBI হাতত আছে। কিন্তু তেওঁ বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ। কোনো জেলত থকা কয়েদীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDA বহুবিলাক NDFB বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে। আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ, যিটো কেতিয়াও অসমত হোৱা নাছিল। NIAৰ পৰা কেছ আমি উভতাই আনিছোঁ।